কৰে হাজাৰ বছৰ তাকেই কৈ থাকিব আটাইতকৈ যি ডাঙৰ শাস্তি আছে তাকেই দিব ডাবল ষ্টেণ্ডাৰ্ড কৰিব আজি শান্তি আলোচনাৰ কাৰণে মাতিব তাৰপিছত আকৌ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেকত ঢালি পেলাই আকৌ কি কৰিব জেলত সোমোৱাই থব আজি গোটেই ভাৰতবৰ্ষত মাওচকে আদি কৰি আজি মিজোৰামো হাথিয়াৰ সংগ্ৰাম কৰিহে ষ্টেট পাইছে তেওঁলোকো আজি NACN আছে বছৰ বছৰ ধৰি তেওঁলোকে হাথিয়াৰ ধৰা সংগঠন এই ভাৰতবৰ্ষত কোনো এটা হাথিয়াৰ ধৰা আৰ্ম অৰ্গেনাইজেশ্যনৰ বিচাৰ প্ৰক্ৰিয়া কৰিবলৈ কেতিয়াও ফাৰ্ষ্ট ট্ৰেক আদালত বহোৱা নাছিল একমাত্ৰ বড়োসকলৰ NDA-কে বিচাৰ কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত বিদ্ৰোহী সংগঠনৰ পলিটিকেলি যুঁজা সেই সংগঠনৰ বিচাৰ প্ৰক্ৰিয়া চলাবৰ কাৰণে ফাৰ্ষ্ট ট্ৰেক গঠন কৰা হ'ল সেইটো এক নম্বৰ আমি কি দেখো বৈষম্য যেতিয়া হাজাৰ হাজাৰ মানুহ মাৰি জনজাতি হাথিয়াৰ ধৰা সংগঠন আহিল বাহিৰৰ পৰা দৰাক আদৰাৰ নিচিনাকৈ আদৰিলে ডিঙিত গামোচা লৈ শেষ কৰিব নোৱাৰা হ'ল কি খালে কি চোলা পিন্ধিলে মিনিটে মিনিটে নিউজ ওলাল যেতিয়া বড়ো বিদ্ৰোহী সংগঠনৰ নেতাক ধৰি আনিলে ডাউকিৰ পৰা বাংলাদেশ বৰ্ডাৰৰ পৰা হাতে ভৰিয়ে শিকলি বান্ধি অনা হ'ল সেয়াই নহয় আনকি কোৰ্টত আনোতেও হাত পিছফালে শিকলিৰে বান্ধি অনা হ'ল এইটো কি বৈষম্য নহয় কোনে কৰিছে কিয় কৰিছে চৰকাৰক সকীয়াই দিওঁ এইবিলাকেৰে তাকো নিষেধ কৰিব নোৱাৰে These are part of movement, these are part of struggle. এইবিলাকৰ সংগ্ৰামৰ অংশ সংগ্ৰামত ফাঁচি থাকিব পাৰে এৰেষ্ট থাকিব পাৰে হত্যা থাকিব পাৰে মাৰপিট কৰিব জেলত সোমাই থৈ দিব এইবিলাক সংগ্ৰাম কৰিলে আমি পামেই সেইটো আমাৰ ক'বলগীয়া নাই কাক কি শাস্তি দিব লাগে আমাৰ ক'বলগীয়া নাই কিয় শাস্তি দিছে আমি সোধা নাই কিন্তু একে শাস্তি কিয় জনজাতি বিদ্ৰোহীক দিয়ে আৰু আন জনজাতি কিয় নিদিয়ে সেইটোহে আমাৰ প্ৰশ্ন আৰু সেই প্ৰশ্ন আমি সেই জনজাতীয় হাথিয়াৰ ধৰা সংগঠনৰ পৰা আমি সেই উত্তৰ বিচৰা নাই যিসকলে কৰিছে তেওঁলোকৰ পৰা আমি বিচাৰিছো জনজাতি সংগঠনে যদি 25,000 মানুহ মাৰিলে তেওঁলোক নৰখাদক নহয় তাৰমানে সেই 25,000 কি পোক পৰুৱা আছিল নেকি সংখ্যানৰ যেটো মাৰিলে তিনিচুকীয়া কোনোবা MP-ক মাৰিলে কোনোবা SP-ক মাৰিলে কোনোবা বাচ্চা সেইবিলাক কি পোক পৰুৱা আছিল নেকি যে সেই হত্যাকাৰীসকলক নৰখাদক বুলি নকয় কিয় নকয় বিকজ দে আৰ নট ট্ৰাইবেল আমাৰ বিলাকক কয় নৰখাদক আমাৰ বিলাকক কয় নৰপিঠাচ কিমান আমি অন্তত ভাবিছিলো অন্য দিশত যদিও আমাক অন্যায় কৰে শোষণ কৰে নিষ্পেষণ কৰে বৈষম্য কৰে অন্তত হাথিয়াৰ ধৰা আৰ্ম গ্ৰুপ সংগঠনৰ মাজত এই বিভেদ আনিব বুলি আমি কাহানিও আমি কল্পনা কৰা নাছিলো ভবা নাছিলো কিন্তু আমি আজি দেখিলো সেইকাৰণে ৰাইজ আমি সজাগ হ'বই লাগিব এই সকলো বৈষম্য দূৰ হ'ব লাগিব আজি ST কৰিব নালাগে বুলি আমাৰ অধিকাৰ আছে ক'বলৈ সেইটো কোৱাৰ কাৰণে আজি কি কৰিলে বাটত ওলোৱাৰ কাৰণে বন্দুক ঘোষণা কৰাত ল'ৰা মাৰিলে শিৱসাগৰত আদিত্য কাটলাৰী ডাঙৰে আপাৰ আছামত বোলে সোমাব নিদিয়ে কোন কিয় আমাৰ অধিকাৰ নাই নেকি মোৰ ভাতৰ ভাত যদি মোক নুসুধাকৈ কাৰোবাক দিওঁ বুলি কয় মোৰ সুধাৰ কি মোৰ অধিকাৰ নাই মোৰ ভাতৰ মোৰ কাহিৰ ভাত কিয় নিছা কাক দিব খুজিছা এইখিনি ভাত মোৰ ভোক নুগুছে এইখিনি ভাত মই খাবই লাগিব আৰু মোৰ এই ভাত তুমি কাক দিবলৈ খুজিছা মোৰ সুধাৰ অধিকাৰ আছে আৰু সেইটো সুধাৰ কাৰণে সেইটোৰ কাৰণে থিয় হোৱাৰ কাৰণে আজি আদিত্য কাটলাৰীৰ নিচিনা মানুহক আজি আপাৰ আছামত সোমাবলৈ নিষেধ কৰিছে কোন হয় কিয় কৰিব কেতিয়াও নোৱাৰে আদিত্য কাটলাৰী ডাঙৰীয়া আপুনি যাওক আমি আছো আপোনাৰ লগত এইবিলাক নচলিব এইবিলাক কাজিয়া লগাবৰ কাৰণে এইটো চৰকাৰৰ চক্ৰান্ত গতিকে আপোনালোকেও বুজক যিসকলে বিচাৰিছে সেই 1.5 কোটি মানুহৰ মাজত বুজক আমাৰ শত্ৰু নাভাবিব আমাৰ শত্ৰু জ্ঞান নকৰিব আৰু যদি কৰে কথা বেয়া হ'ব আমি আপোনালোকৰ শত্ৰু নহয় আমাক অন্যায় কৰা হৈছে সেইকাৰণে আমি মাত মাতিছে আৰু এইটো মাত আমি মাতি যাম গতিকে ৰাইজ আজি যেনেকৈ ওলাইছে ডেইলি ওলাই আছে দেখি আছো আৰু আগন্তুক দিনতো যেতিয়ালৈকে আমি ইয়াক প্ৰতিহত কৰিব নোৱাৰো সকলোৱে সদায় ওলাই যাম
আমিও বড়ো উইমেন জাষ্টিছ ফৰামৰ পৰা সদায় আপোনালোকৰ লগত আছোঁ বুলি এই প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।